অসমৰ কৰ ভৱনত পোষ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট 18টা, যিকেইটা পোষ্ট ৰেগুলাৰ বেচিছত। পোষ্টকেইটাৰ বাবে ৰিজাৰ্ভেশ্যন আছে। OBC MOBCৰ বাবে 5টা, ST প্লেনৰ বাবে 2টা, ST হিলছৰ বাবে 1টা, SCৰ বাবে 1টা, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে 1টা। যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সন নম্বৰ লাগিব, লগতে পেন কাৰ্ড আৰু নহ'লে আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয়। তেওঁলোকৰ চেলাৰী পে স্কেল হ'ব 14,000 টকাৰ পৰা 49,000 টকালৈকে আৰু গ্ৰেড পে হ'ব 6,200 টকা। বয়সৰ ঊৰ্ধ্বসীমা 38 আৰু মিনিমাম 21 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ ইলেক্সেবল আছে ST SCৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 5 বছৰ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে 10 বছৰ ইলেক্সেবল আছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এনি গ্ৰেজুৱেট। আপুনি যদি যিকোনো গ্ৰেজুৱেট পাছ কৰিলে হ'ল আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ জ্ঞান থকাটো জৰুৰী। পাৱাৰ পইণ্ট, এক্সেল, ৱৰ্ড, ইণ্টাৰনেট, ইমেইল সকলোবোৰ আপোনালোকৰ নলেজ থাকিব লাগিব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এখন ফৰ্ম আছে, যিখন ফৰ্ম ভিডিঅ'টোৰ শেষত আছে। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি কম্পিউটাৰত টাইপ কৰিব লাগিব, তাৰপিছত পঠাব লাগিব। অফিচ অফ দি কমিশ্যনাৰ অফ টেক্স, অসম, কৰ ভৱন, দিছপুৰ, গুৱাহাটী 781006 এইটো এড্ৰেছত পঠাব লাগিব। নতুবা অফিচ অফ দি কমিশ্যনাৰ অফ টেক্স, অসম, কৰ ভৱন, দিছপুৰ, গুৱাহাটী 6 আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। আপোনালোকে এনভেলপৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট 2019 এইটো লিখিব পাহৰি নাযাব। আপোনালোকে এটা ফটোগ্ৰাফ ষ্টেপল কৰিব লাগিব আৰু 3টা লগত বান্ধি দিব লাগিব। ফটোৰ বেকগ্ৰাউণ্ডটো হোৱাইট লাগিব। আপোনালোকে লগত ডকুমেণ্টসমূহ বান্ধি দিব লাগিব। পেন কাৰ্ড নহ'লে আধাৰ কাৰ্ড, SSLCৰ চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন কৰা চাৰ্টিফিকেট, ST SC MOBC যি আপোনাৰ কোটা আছে তাৰে চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট, লগতে যদি আপুনি বিশেষভাৱে সক্ষম তেনেহ'লে আপোনাৰ চাৰ্টিফিকেট লগত বান্ধি দিব। লাষ্ট ডেট হ'ল 2 আগষ্ট 2019 4টা বজাৰ আগত আপোনালোকে পুৱাকৈ পঠিয়াব লাগিব। আৰু যিসকল শিক্ষাৰ্থীয়ে বা যিসকল কেণ্ডিডেটে এপ্লাই কৰে পিছত যদি আপোনালোকক অনলাইন এপ্লাই কৰিবলৈ কোৱা হয় তেনেহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। কিন্তু নতুনকৈ কাৰো অনলাইন এপ্লাইত এলিজিবল নহ'ব, অৰ্থাৎ ৰিজেক্ট হ'ব। যদি নতুন কোনোবাই অনলাইন এপ্লাই কৰে ৰিজেক্ট হ'ব। চ' আপোনালোকে যদি এপ্লাই কৰে বাই পোষ্ট, পিছত যদি আপোনালোকক অনলাইন লগা হয় তেনেহ'লে আপোনালোকে অনলাইন ফিল আপ কৰিব লাগিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আপুনি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব বা আপোনাৰ আত্মীয়জনলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যিখন ফৰ্মত আপোনালোকে ডাউনলোড কৰি তাক কম্পিউটাৰত টাইপ কৰিব লাগিব সেইখন মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাউনলোড কৰি কম্পিউটাৰত টাইপ কৰি ধুনীয়াকৈ পঠাই দিব। এইখন ফৰ্ম আপোনালোকে কম্পিউটাৰত টাইপ কৰিব লাগিব। ইয়াতে নেম, এড্ৰেছ, পোষ্ট, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ সকলোবোৰ ধুনীয়াকৈ লিখা আছে। আপোনালোকে ছেম টু ছেম টাইপ কৰি অফিচিয়েল এড্ৰেছত পঠাব লাগিব। আৰু লগতে আপুনি যিসমূহ ডকুমেণ্ট বান্ধি দিব সেই ডকুমেণ্টসমূহৰ ছেল্ফ এটাচ কৰিবলৈ পাহৰি নাযাব। যিটো ফৰ্মখন আপোনালোকে চাই আছে সেই ফৰ্মখন ডেছক্ৰিপশ্যনত আছে। আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ তাৰ পৰা ছেম টু ছেম বনাই ল'ব পাৰিব। আৰু ইয়াতে লিখিও দিছে যে আপোনালোকে যিসমূহ ডকুমেণ্ট লগত পঠাব সেইসমূহৰ আপোনালোকে ছেল্ফ এটাচ কৰি পঠাই দিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। মোৰ এইটো একেবাৰে নতুন চেনেল। ধন্যবাদ।